হ'ব সঁচাকৈ কওকচোন মোক ভাল লাগিব নাই বাৰু ধুনীয়া লাগিব শুনা না মই যদি চাকৰি কৰোঁ মোক কেনেকুৱা লাগিব আপোনাৰ চুনি লাগিব কি ঐ তই ইমান ধুনীয়া মানুহজনীক চুৰণি বুলি ক'বলৈ ক'ত সাহস পালি টমচুটো চুনি লাগিব অফিচ চুনি অফিচৰ নি নহয় নহয় ঐ মূৰ্খ অফিচাৰণী অঁ তো অ' আচ্ছা আপুনি অফিচ চাৱনি এই চুনি কি চুনি তই মোক হা? চুৰণি বুলি কৈছ হা নহয় ৰ'বচোন বাইদেউ ৰ'ব বহুত মাৰি একদম হজমেই কৰিব উই নোৱাৰো। বা বহা বহা উই এইফালে বা হ'ব অলপ শুনা তই যিটো হাত উঠাইছ এইটোতো আগতে নেদেখিছ তই মানে দণ্ডুই আ? তই দণ্ডুই তই মোক দন্দুৰি বুলি ক'লি অ' দন্দুৰি উই বুলি বা। ক'লি হ'ব দন্দুৰি বুলি ক'লি হ'ব দিয়ক নালাগে আহক নহয় আজি মই ইয়াত ভাঙি পেলাম অলপ ধৈৰ্য ধৰকচোন দন্দুৰি বুলি ক'লি হা দন্দুৰি বুলি ক'লি মোক হ'ল দিয়ক আহক হ'ব দিয়ক বহুত মাৰিলে আহক ৰ'ব, উই ৰ'ব, এজনী অলপ হাতখন ধৈৰ্য ধৰক। টান আছে ঠাণ্ডা হওক ঠাণ্ডা হওক হা মোৰ যদি খং উঠে তেতিয়া চাবি আৰু মোৰ খং উঠিলে কি কৰিবি হা কি কৰিবি কি কৰিম বস্তাত ভৰাই ওপৰত গাঁঠি মাৰি ঘূৰাই পাহাৰত এৰি থৈ আহিম তাৰমানে তই মোক মেকুৰী পোৱালি বুলি ভাবিছ মা মা মাৰ শুনকচোন আহোঁ গেলাই দিম মই আজি মাৰি মাৰি নকৰিব আহোঁ গেলাই দিম হে ভগৱান উই বা এজনী হাতখন টান আছে